নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই পাহিয়ে মোৰ পাহি R Gogoi নামৰ সৰু ইউটিউব চেনেলটোলৈ আশা কৰো সকলোৱে ভালে আছে বৰ্তমান আমিও ভালে আছো আৰু সকলোৰে দিনটো শুভ হোক সুন্দৰ হোক তাকে কামনা কৰি আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅটো আৰু আজি আকৌ এবাৰ প্ৰথমতে আপোনালোকক স্বাগতম জনাইছো আৰু লগতে আশা কৰিছো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু কমেন্ট কৰি জনাবলৈ কিন্তু একদমেই নাপাহৰিব কেনে পালে আসলতে বহুখিনি কমেন্ট আহি আছে যিখিনি ৰিপ্লাই মই দিব পৰা নাই তাৰ কাৰণে ক্ষমা কৰিব আৰু আজিৰ পৰা দিবলৈ আৰম্ভ কৰিছো দুই এটা কমেন্টৰ ৰিপ্লাই কিন্তু তাৰ আগতে অকণমান আপোনালোকে আমাৰ কনভাৰসেচন শুনি লওক গতিকে বলক নহলে আৰম্ভ কৰি দিও ভিডিঅটো হেল্ল' কোৱা আজি আকৌ আৰম্ভণিতে কৰিলা যে মোৰ মন গ'ল সেইদিনাখন কি মানে বুলি কোনোবাই দিছিলে ন আৰম্ভণিতে কি মানে কল ৰেকৰ্ডিং বুলি দি তুমি আৰম্ভণিতে এইবিলাক দিয়া বুলি কোৱাই কৈ থাকিব কোনোবাই কৈছিলে হাতী এটা যদি আগেদি পাৰ হৈ যায় কুকুৰে বোলে পিছফালৰ পৰা ভুকিয়ে থাকে কিন্তু সেই বুলি হাতীটোৱে আহি কিন্তু কুকুৰকেইটাক খেদা মাৰি নাহে নাইবা কুকুৰকেইটাক মানে উভতি নাচায় সেইটো হয় বাৰু সেইটোৱে কোৱা মানুহৰ কাম ক'বই আৰু হয়নে এচাম মানুহ থাকেই বাৰু অকল লোকৰ বেয়াখিনি খুচৰি থাকিবৰ কাৰণে সেইটোৱে আচলতে এইটো কথা মানে মই ক'ব বিচাৰোঁ আজি যে বহুতৰে ক্ষেত্ৰত এনেকুৱা হয় যোৱাকালি ফেচবুকত এটা মেছেজ আহিছিল এজন ল'ৰাই লিখিছে তেওঁৰ নাম ৰাহুল তেওঁ লিখিছে পাহিবা মোৰ নাম ৰাহুল আৰু মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু লগতে প্ৰফেচনেল কোৰ্চ এটাও কৰিছিলোঁ কিন্তু কিছুদিনৰ পৰা মই বৰ অৰ্থ সংকটত ভুগি আছোঁ সেয়েহে ভাবিলোঁ মই কিবা এটা সৰুকৈ ব্যৱসায় আৰম্ভ কৰোঁ কাৰণ মোৰ ঘৰৰ অৱস্থা বৰ বেছি ভাল নহয় যে ডাঙৰকৈ কিবা এটা বিজনেছ মোক খুলি দিব গতিকে সৰুকৈ অকণমান পইচা যোগাৰ কৰি আৰম্ভ কৰিছিলোঁ এখন সৰু দোকান আৰু চাহৰ দোকানখনত মোৰ বিক্ৰী ভালেই হৈছিল কিন্তু গাঁৱৰ মানুহবোৰে বুবু বাবাক কৰিবলৈ আৰম্ভ কৰিলে পাহিবা তেওঁলোকে মোক ইমান বেছি কথা শুনালে বিশেষকৈ মোৰ মা দেউতাক যে ইমানখিনি পঢ়াই শুনাই চাহ দোকানীহে হ'ল বুলি তেতিয়া মোৰ মনটো ভাঙি পৰিল আৰু মই কিছুদিন পিছৰ পৰা দোকানখনলৈ যোৱাটো বন্ধ কৰি দিলোঁ আৰু মোৰ দোকান বন্ধ হৈ যোৱাৰ পাছত মই আকৌ একেটাই সমস্যাত ভুগিবলৈ ধৰিলোঁ তাৰপিছত মই আকৌ ভাবি চিন্তি দেউতাক কৈ এখন টুকটুক কিনি ল'লোঁ মানে বেটাৰী ৰিক্সা আৰু সেইখন কিনাৰ পাছতো সেই একেটাই গতি হ'ল মই যেতিয়াই গাড়ীখন চলাই যাওঁ তেতিয়াই ওচৰৰ মানুহবিলাকৰ কথা বাৰ্তা আৰম্ভ হৈ যায় মোৰ পিঠ পিছে তেওঁলোকে কয় পাহিবা যে পঢ়ি শুনি কি কৰিলে টুকটুক ড্ৰাইভাৰ হ'ল অৰ্থাৎ ই ৰিক্সা ড্ৰাইভাৰহে হ'লগৈ বুলি মই বৰ ভাঙি পৰিছোঁ পাহিবা কি মোৰ পঢ়াটোৱে ভুল হ'ল নেকি মই বেছি পঢ়িলোঁ তাৰ মানে সেইটোৱে মোৰ উচ্চ শিক্ষাটোৱে মোৰ জীৱনৰ ডিঙিৰ জৰি হৈ পৰিছে কিয় পাহিবা মইতো তেনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ কিবা এটা পঢ়ি শুনি চাকৰি পাম বুলি ভাবিছিলোঁ কিন্তু সংস্থাপন যিহেতু পোৱা নাই সেইকাৰণে মই সৰুকৈ কিবা এটা কৰিব নোৱাৰোঁ নেকি মানুহখিনিয়ে কিয় বাৰু শান্তিত জীয়াই থাকিব নিদিয়ে আনৰ ঘৰত কি হৈছে কি নাই মইতো গৈ কেতিয়াও চাই ফুৰা নাই কিন্তু মোৰ ক্ষেত্ৰত তেওঁলোকে কিয় এনেকুৱা কৰিছে পাহিবা মই বহুত কষ্ট পাইছোঁ কেতিয়াবা নিজকে শেষ কৰি দিব মন যায় প্লিজ আপোনাক মই বহুত বেছি ভাল পাওঁ আপোনাৰ ভিডিঅ'বোৰ মই প্ৰায়ে চাই থাকোঁ গতিকে আশা কৰোঁ আপুনি ভালকৈ কিবা এটা কওক মই কি কৰিলে ভাল হ'ব পাহিবা মই বৰ কষ্টত জীয়াই আছোঁ সঁচাকৈ মা দেউতাৰ আগত মুখ দেখাব পৰাকৈ শক্তিকণ মোৰ নাইকিয়া হৈ গৈছে পাহিবা প্লিজ কিবা এটা ক'ব ৰাহুল আচলতে মোৰ ক'বলগীয়া বহুতেই আছে তোমাক প্ৰথমতেই মই আৰম্ভ কৰিছোঁ যিহেতু এই যে মই অলপ আগত কথাকেইটা কৈছিলোঁ সেই কথাকেইটাৰ লগত সম্পূৰ্ণ এটা মানে মিলি যোৱা কথা হয় সেইকাৰণে মই কমেণ্ট মানে মেছেজটো আপোনালোকৰ আগত পঢ়ি দিলোঁ আচলতে কি হয় এই যে এচাম মানুহ থাকে আনৰ দুখ খুচৰি ফুৰা মানুহখিনি সেই মানুহখিনিক মই একো ক'ব নিবিচাৰোঁ কিন্তু মই তোমাক এটা কথা ক'ব বিচাৰোঁ ৰাহুল যে মই অলপ আগত যিহেতু কৈছিলোঁৱে জীৱনত আগবাঢ়ি যাওঁতে বিভিন্ন ধৰণৰ মানুহ পাবা আৰু এটা কথা তুমি যে পঢ়িলা শুনিলা তুমি যিমানখিনি কৰিলা জীৱনত সেইখিনি তুমি কোনো ভুল কৰা নাই ঠিক আছে সেইখিনি তুমি একো ভুল কৰা নাই একো বেয়া কৰা নাই তুমি বৰঞ্চ ভালেই কৰিছা তুমি সেইখিনি নিজৰ বিদ্যাখিনি যিখিনি তুমি আহৰণ কৰি থৈছা সেইখিনি কোনোবা নহয় কোনোবা এটা মুহূৰ্তত জীৱনৰ তোমাৰ কাম আহিবই গতিকে আৰু কামৰ সৰুবৰ নাই মই আগতেও কৈছোঁ কথাটো কামৰ কোনো সৰুবৰ নাই তুমি যিয়ে কাম কৰিছা প্ৰত্যেকটো কামক সন্মান কৰিব লাগে আচলতে এনেকুৱা একো কথা নাই যে বেছি পঢ়িলে বুলি এখন চাহৰ দোকান দিব নোৱাৰিব তেনেকুৱা ধৰণৰ একো কথা নাই
ঠিক আছে যদি সংস্থাপন নাই কিবা এটা যদি মানে কাম কৰিব লাগে উপাৰ্জনৰ পথ এটা লাগে তো যিকোনো কৰিব পাৰি চুৰ ডকাইত কৰি খোৱা নাই নাইবা বেয়া কিবাটো কৰিবলৈ যোৱা নাই সৰুকৈ কিবা এটা আৰম্ভ কৰিছে আৰু সৰুৰ পৰাই ডাঙৰ হয় জন্ম হৈয়ে কোনোবাই খোজকাঢ়িব শিকে নেকি কোনোবাই কথা ক'ব শিকে নেকি নোৱাৰে নহয় জন্ম হওঁতে সেই সৰুকেই হয় ঠিক আছে আৰু লাহে লাহে কৈ ডাঙৰ হৈ এটা পৰ্যায় পায়গৈ সেইকাৰণে মই ক'ব বিচাৰোঁ কামৰ কোনো সৰুবৰ নাই আৰু মানুহৰ কামেই হয় কোৱাটো গতিকে আনৰ কথা যেতিয়াই তুমি আওকাণ কৰিবলৈ ধৰিবা কাৰণ য'ত তুমি জানা তুমি স্থিৰ হয় ন তুমি নিজে ভাল আছো বুলি য'ত গম পোৱা তেনেহ'লে আনৰ কথা শুনিবলৈ কোনো প্ৰয়োজনেই নাই আনে তোমাক বেয়া বুলি কৈ দিলে কি তুমি বেয়া হৈ যাবা নেকি সেইটো কথা নহয় আচলতে সেইকাৰণে মই এটাই তোমাক অনুৰোধ কৰিম যাতে আনৰ কথা একদমেই নুশুনিবা আৰু নিজৰ জীৱন পথত আগুৱাই যোৱা চাবাচোন এদিন তুমি নিশ্চয় সফল হ'বা আৰু সেইকাৰণে কৈছোঁ নিজক যোগ্য কৰি তোলা এতিয়া যি পাইছা সেইটোকে তুমি কৰি থাকা আৰু এদিন যেতিয়া যোগ্য হ'বা এদিন যেতিয়া সফলতাৰ শিখৰত উপনীত হ'বা সেই যিখিনি মানুহে আজি তোমাৰ বদনাম কৰিছে যিখিনি মানুহে আজি তোমাক এনেকুৱা কৰিছে ডিম'টিভেট কৰিছে সেই মানুহখিনিয়ে কিন্তু এদিন তোমাৰ ওচৰত আহিব লাগিব শৰণাগত হ'ব লাগিব আৰু সেই মানুহখিনিয়ে তোমাৰ আগে পিছে এদিন ঘূৰি ফুৰিব সেইকাৰণে মই কৈছোঁ নিজক ইমান যোগ্য কৰি তোলা যাতে তুমি থিয় হ'লে আন সকলো মানুহ থিয় হ'ব পাৰে তোমাৰ ওচৰে পাজৰে সেইকাৰণে কৈছোঁ এইবিলাক বাদ দিয়া নিজে যিটো ভাল দেখা নিজৰ য'ত ছেটিছফেকশ্যন আছে য'ত তোমাৰ প্ৰয়োজনীয় বস্তুটো তুমি আহৰণ কৰিব পাৰিছা তোমাক এতিয়া পইচা লাগে অৰ্থৰ অভাৱ হৈছে তুমি যদি কিবা এটা উপাৰ্জনৰ পথ বাছিও লৈছা সেইটো আনৰ কথা ভাবিবলৈ প্ৰয়োজন নাই কাৰণ তুমি যদি আজি গাড়ীখন চলাই তুমি 2 টকা আহৰণ কৰিছা সেই পইচাখিনি তুমি কিবা এটা কাম কৰিব পাৰিবা নিজৰ ক্ষেত্ৰত তুমি সেই পইচাখিনি তুমি সেই টকাখিনি তুমি নিজৰ ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰিব পাৰিবা কিন্তু তুমি আজি যদি তেওঁলোকৰ কথা শুনি যদি তুমি বহি যোৱা কামটো নকৰাকৈ তেনেহ'লে কি তেওঁলোকে তোমাক খুৱাব পিন্ধাব নেকি তেওঁলোকেতো তোমাক দিবলৈ নাহে সেইকাৰণে মই অনুৰোধ কৰিছোঁ আনৰ কথা একদমেই বাদ দিয়া কোৱা মানুহৰ কাম কৈ থাকিব তুমি নিজৰ কামত আগবাঢ়ি যোৱা আৰু এই কথাটো মই সকলোকে কৈছোঁ আনে কি ভাবিব সমাজে কি ক'ব মানুহে কি ক'ব এই শব্দটোৰ পৰা অকণমান ফালৰি কাটি আহি নিজেই সৎ পথত নিজৰ কৰ্মৰ পথত আগুৱাই যাওক নিশ্চয় এদিন সফল হ'ব আৰু এই আনে কি ক'ব শব্দটোৰ লগত মানে একদমেই এটা বিপৰীত দিশত গুচি যাওক তেতিয়াহে কিন্তু জীৱনত সফল হ'ব পাৰিব ঠিক আছে আৰু কিবা ক'বা নেকি তুমি সেইটোৱে আনৰ কথা নুশুনিব আৰু সেইটোৱে ৰিকুৱেষ্ট থাকিলে চবলৈ আৰু ৰাহুল তুমি জীৱনত আগুৱাই যোৱা আনৰ কথা একদমেই নুশুনিবা মানুহবোৰৰ কামেই হয় এইটো সেয়াই আৰু সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ আৰুনো কি ক'ম আমিও বৰ বেছি নাজানো কিন্তু নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ কাৰণ মানুহবোৰ তেনেকুৱাই থাকে আজিৰ দিনত সেইটোৱেতো আৰু কোৱা আৰু কি ক'ম কি ক'বা আৰু সেইটো কোৱা আৰু হেৰি তুমি কিবা এটা শিকিলোঁ বুলি কৈছিলা কি শিকিছিলা মই ৰেইকি শিকিছিলোঁ সেয়াই ৰেইকি শিকাৰ পিছত অকণমান মানে শক্তি পাইছোঁ মানসিকভাৱে ভাল লাগিছে আচলতে সুখী থাকিবলৈ শিকিছোঁ ঠিকে আছে দিয়া আৰু কোৱা কিবা কিবি খোৱা বোৱা হ'ল নাই খোৱা বোৱা তেনেকৈ একো হোৱা নাই তুমিও চিন্তা কৰি নাথাকিবা জীৱনত তুমিও সফল হ'বা দিয়া মই চিন্তা বেছি নকৰোঁ বাৰু কিন্তু যেতিয়া বহুত বেছি প্ৰয়োজন হৈ পৰে আচলতে সেইটোৱে মোকো এটা মানে সংস্থাপনৰ বহুত বেছি প্ৰয়োজন হৈ পৰিছে ঘৰত বিয়াৰ কথা চলি আছে দেই মানে বিয়া দিম বুলি কৈ আছে কিন্তু নিজে মই ভাবোঁ যে নিজৰ ভৰিত নিজে থিয় দিব লাগে সেইদিনাখন মই যিহেতু কৈছিলোঁ যে সদায় নিজৰ ভৰিত নিজে থিয় হোৱাৰ পাছতহে নিজে ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পাছতহে আচলতে বিয়াৰ কথা ভাবিম বুলি আৰু সকলোকে অনুৰোধ কৰোঁ তোমালোকেও সকলোৱে নিজে স্বাধীনভাৱে নিজৰ ভৰিত নিজে থিয় দি লোৱা তাৰপিছত বিয়াৰ কথা ভাবিবা আৰু সকলোৱে সেয়াই বাকী আৰুনো কি ক'ম বাৰু বৰ দীঘলীয়া হৈ যায় নহয় ভিডিঅ'টো মানুহবিলাকে শেষলৈকে নুশুনেই গতিকে সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে মোক ইমান বেছি মৰম আৰু শুভেচ্ছা দিছে ইমান বেছি সঁহাৰি জনাইছে সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুতৰ কমেণ্ট আছে পঢ়িবলৈ আজি মই ভাবিছোঁ 3 দিনমান কমেণ্টখিনি মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ অলপকৈ বহুত কমেণ্ট দম খাই গ'ল একদম আৰু দি থাকিব কিন্তু কমেণ্ট নিদিয়াকৈ নাথাকিব আৰু গোটেই কমেণ্টখিনি মই ভাবিছোঁ তুমিও ৰিপ্লাই দি দিবা আধা ঠিক আছে দিয়া ময়ো আধা ৰিপ্লাই দি দিম আধা দি দিলে বুলি ক'লে তোমাৰ কমি যাব ন সেইটোৱেতো সেইটো কাৰণে মই আজি কেইটামান দি দিম বাৰু ৰিপ্লাই তুমি হেৰি কৰিবা নহ'লে তোমাৰ তাৰপৰাই দি দিম নেকি ঠিক আছে মোৰ ইয়াৰ পৰা দি দিবা আৰু ৰিপ্লাই দি শেষ হ'লে বুলি ক'লে যিসকলে নাম ল'বলৈ কৈছিলে তেওঁলোকৰ আজিৰ পৰা প্ৰায় এমাহৰ আগৰ কমেণ্টো আছে মানে তাৰ কাৰণে ক্ষমা কৰিব দেই মই ৰিপ্লাই দিব নোৱাৰাৰ কাৰণে আৰু মই গোটেইখিনি কমেণ্ট লিখি যাম বাৰু কাৰ দিবলৈ আছিলে আচলতে মোবাইল নাই ন বহুত দুখ হৈছে মানে সেইটো কাৰণে
আশীৰ্বাদ কৰিব সোনকালে যাতে মোবাইলটো ল'ব পাৰোঁ তেতিয়া মোবাইলটো ল'ব পাৰিলে বুলি ক'লে আপোনালোকৰ কমেণ্টখিনি মই পঢ়িব পাৰিম আপোনালোকৰ লগত ধুনীয়াকৈ লাইভ আহিব পাৰিম কথা পাতিব পাৰিম নে কি কয় গতিকে চাই থাকক ভিডিঅ'টো শেষ হ'বগৈ আৰু বেছি দূৰ নাই আৰু এনেকৈ সকলোৱে মৰম দি থাকিব আৰু ভাবিছে চাগে মই পূৰা ফুফাই জোফাই কথা কৈ আছোঁ আচলতে মই মৰ্ণিং ৱাক কৰি আছোঁ খোজকাঢ়ি কথা পাতি আছোঁ আপোনালোকৰ লগত ৰাজ আছে আপোনালোকো আছে মোৰ লগত আৰু মই বেছি কথা কিয় কওঁ জানেনে বহুতে মোৰ কথাবোৰ শুনি ভালো পায় আৰু এটা কথা আচলতে ৰাজৰ লগত কথা পাতিবলৈ বহুত সময় পাওঁ আৰু কিন্তু আপোনালোকৰ লগত পাতিবলৈ সি অকণমান 10 মিনিট বা 9 মিনিট বা 8 মিনিট তেনেকৈ সময়ে পাওঁ নহয় জানো সেইকাৰণে সেইখিনি সময়তে মানে হেঁপাহ পলুৱাই আপোনালোকৰ মন ভৰি সকলোৰে লগত কথা পাতি লওঁ সেইটোৱে কথা আৰু এক্সাইটেড থাকোঁ আপোনালোকৰ লগত কথা পাতি বহুত বেছি ভাল পাওঁ এদিন লাইভ আহিম কিন্তু 30,000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'লে মানে আজি 28,000 কিবা হৈছে 29,000 30,000 যেতিয়া কমপ্লিট হ'ব তেতিয়া মই এদিন লাইভ আহিম সকলোৰে লগত ধুনীয়াকৈ কথা পাতিম তেতিয়ালৈকে সকলোৱে সুস্থ থাকক ভালে থাকক আৰু হাঁহি থাকক আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘলীয়া হৈ গৈছে গতিকে আকৌ এদিন নতুন কল ৰেকৰ্ডিঙৰ সৈতে সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বাই বাই হেল্ল' ঠিক আছে দিয়া বাই বাই লাভ ইউ ঠিক আছে দিয়া